মোৰ ঘৰত যাই পেলাই মই ক'ত খাম কি নাই কিছু নাই এইটোতো কমপ্লিট এভিকশ্যন এইটো যিবিলাক মানে কি ইয়াত ঘৰ বাৰী মানে কি কৰি পেলাই ইষ্টাব্লিছ কৰি পেলাই মানে থাকিলে সেইটো ইলিগেল সেইটো কমপ্লিটলি ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰত আছে সেইকাৰণে সেইটো ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আণ্ডাৰ চিৰাং ডিভিজন তো আমি এইটো আজি ইভিকশ্যন ড্ৰাইভ কৰিলোঁ। আচ্ছা ইয়াতে যিসকল অভিযোগ হৈছে মহিলাসকলে ইয়াতে কৈ আছে যে আমি ইয়াৰ পৰা নেযাওঁ আমাক খেদিলেও আমি আকৌ আহিম আকৌ ঘৰ বনাম কি ক'ব? আকৌ আমি খেদিম তেনেকেই মানে ইভিকশ্যনটো চলি থাকিব বাৰে বাৰে যদি সিহঁতে দুনাই যদি তেনেকেই মানে ঘৰ ইষ্টাব্লিছ কৰি ইনক্ৰ'চ কৰি থাকিব আমি দুনাই তেনেকেই ইভিকশ্যন কৰিম তো ইভিকশ্যনৰ চামনা হৈ থাকিব লাগিব। ইয়াতে অকল গাঁও স্থাপনে নহয় ধৰ্মীয় স্থানো দেখা গৈছে বহুকেইটা বনাই থৈছে সেইটো সিহঁতৰ ষ্ট্ৰেটেজি এটা মন্দিৰ বনালে বা চাৰ্চ বনালে মানে সেইটো ভঙাব নোৱাৰে ধৰ্মীয় কিবা আৱেগ বা কিবা থাকে আস্থাৰ কিবা থাকে বুলি সিহঁতে ভাবে কিন্তু তেনেকেই নহয় ৰিজাৰ্ভ ফৰেষ্টত মানে মন্দিৰ বনাব নোৱাৰে ৰিজাৰ্ভ ফৰেষ্টত মানে গীৰ্জাও বনাব নোৱাৰে তেনেকুৱা মানে ৰেষ্ট্ৰিকশ্যন আছে। কলিতাৰ পৰা মিলাই লৈ যা।